ওয়েলকাম টু আসাম ফেশ্বন। অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি পিয়ৰ পাটৰ খুব ধুনীয়া ধুনীয়া কালেকশ্যন লৈ আহিছোঁ, আহকচোন চাওঁ। এইযোৰ চব পিয়ৰ পাটৰ যোৰা, কালাৰটো স্কাই ব্লু হ'ব। এয়া চব এনেকুৱাকৈ গুণা ৱৰ্ক আছে, লগত মীনা কৰা আছে ব্লু এণ্ড পিংকত। গোটেই চাদৰখনতে এনেকুৱাকৈ ৱৰ্ক থাকিব। এখন মেখেলা, ব্লাউজ পিচটো এইটো ব্লাউজ পিচ থাকিব, হেভি থাকিব এইটো চব এনেকুৱাকৈ। মেখেলাখন এইখন তলৰ পৰা আঁঠুলৈকে এনেকুৱাকৈ ৱৰ্ক থাকিব। ছাইড পটিকেইটা ইয়াতে আছে, এইকেইটা ছাইড পটি থাকিব। এইযোৰ চব পিয়ৰ পাটৰ যোৰা হয়, য়েল্ল' কালাৰত থাকিব। চাদৰ আঁচলটো এনেকুৱাকৈ থাকিব। মোনাৰ লগত পিংক আৰু ব্লু মীনা কৰা থাকিব। গোটেই চাদৰখনত এনেকুৱাকৈ ৱৰ্ক থাকিব চব। ইয়াৰে ব্লাউজ পিচটো হেভি থাকিব, একদম বাজেট ফ্ৰেণ্ডলি হ'ব। কাপোৰ কেইযোৰ একদম ৰিজনেবল প্ৰাইচত আহিব। হয়তো ব্লাউজ পিচটো হেভি থাকিব। আৰু এইখন মেখেলাখন আঁঠুলৈকে এনেকুৱা ৱৰ্ক আহিব। আৰু ছাইড পটিকেইটা এইকেইটা ইয়াতে দিয়া হৈছে ৰ'ব, এইকেইটা ছাইড পটিকেইটা থাকিব। এইযোৰ চব পিয়ৰ পাটৰ যোৰা হয়, কালাৰটো চাব খুব মৰম লগা কালাৰ হয়, ব্লু কালাৰত হ'ব। চাওক, এখন চাদৰখন হ'ব, আঁচলটো এনেকুৱাকৈ থাকিব। গুণাৰ লগত ব্লু আৰু পিংক কালাৰ মীনা কৰা থাকিব। গোটেই চাদৰখনতে এনেকুৱাকৈ ৱৰ্ক থাকিব। এখন এইটো ব্লাউজ পিচটো এনেকুৱা থাকিব, হেভি থাকিব গোটেইটো। মেখেলাখন এখন আঁঠুলৈকে এনেকুৱাকৈ ৱৰ্ক থাকিব। ছাইড পটিকেইটা দেখাইছোঁ ৰ'ব, ছাইড পটিকেইটা মেখেলাৰ লগত আছে। এইকেইটা হ'ব ছাইড পটি। পিয়ৰ পাটৰ যোৰা হয়, কালাৰটো লাইট য়েল্ল', লেমন য়েল্ল' হ'ব। এখন চাদৰখন চাওক, গুণা ৱৰ্ক আছে, লগত মীনা কৰা আছে পিংক আৰু ব্লু কালাৰ। গোটেই চাদৰখনতে এনেকুৱাকৈ ৱৰ্ক থাকিব চব। ছাইড পটিকেইটা একেটা থাকিব, ছাইড পটি। ব্লাউজ পিচটো এইটো হেভি থাকিব এনেকুৱাকৈ। মেখেলাখন এখন মেখেলা থাকিব, আঁঠুলৈকে এনেকুৱাকৈ ৱৰ্ক থাকিব।